Hai malah jera. Gini loh. Oi. বস কোন হয়? আপুনি. পয়সা কোনে দিছে? আপুনি তে মোর কথা মান না। পাসা। খেরাও। কোন হয় তোমালোক? মোকে চিন নাপোৱা। মোর কথা কই দিত। আপুনি কৈ দি. For your kind information, সেইদিনা যে তুই যাক থাপ্পড় মারিছিলি না, সি মোর ভাই হয়। ঠিক আছে, মোর ভাই তোমাক প্রপোজ দিছে, ন কৈছা তুমি, থাপ্পড় কিয় দিছা? অভদ্ৰামে কৰিছে তোমাৰ ভাই, এইটো কাৰণে থাপ্পৰ মাৰিছো। Hai pun hatar sapar musik belar sih. মই লাৰা নাই, আৰু তুই লাৰবা খোজা। চোৱা মই কিন্তু চিঞৰি দিম। হা? চিঞৰে পে, চিঞৰ, কোনে বচাব আহিব? আৰু অভদ্ৰামি কি হয়, তোখাংৰ মই। দেখাত তো ইয়াক তেনেকা নালাগে ৰে। Ada bhai, ফুটপাথৰ চিঙিৰা, তাৰ ভিতৰত আলু, এইবিধে দেখাতে বলা, ভিতৰে মস্ত চালু। কত আছিলি পেমেণ্ট দিনে? বলে তোৰ এটা ল'ব লাগিছিলে তই। Thank you, ভাই। ঐ কত আছিলো মই? এটিটিউড। আজি তোৰ আমি এটিটিউড ওলাই আছো। ঐ পেকত পাৰাৰে ইয়াক। কৈ বলো ৰে, এই বুকে বুকে। আবে তেতিও তই সেইটো কাৰো কুটিৰ গুণ হয় যে কুটিত জোৰ দিলে ওলাব। Just a 1 minute, girl, don't you make a difference, or then you will see that I a true sayer. আবে জানাই চোন কলেজৰ টপাৰ বিলাকৰ এটা ৰেছপনচিবিলিটি থাকে অলপ এটেণ্ডেঞ্চ মেইনটেইন কৰাটো। ঠিক তেনেদৰে তাই বোলকৰ প্ৰেমিকা যিহেতু, গতিকে তাইৰো অলপ ৰেছপনচিবিলিটি হ'বই না, অলপ এটিটিউড মেইনটেইন কৰাটো। কোন হয় বেকেলা? ট্ৰেক্টাৰ লৈ লেবেলি বাঢ়িছে। মোক চিন পোৱা তই গুণ্ডাময়। ট্ৰেক্টাৰ চলাব কিন্তু মানুহ মই পপুলাৰ। তহঁত যদি গুণ্ডা ময়ো হিটলাৰ। পপুলাৰ? আমিচোন নাজানো কিমান আছে তোৰ ফলোৱাৰ। আবে তুই যদি তাৰ বয়ফ্ৰেণ্ডে হয়, আগতে ক'ব লাগিছিল না বুকিং আছে বুলি। আবে থাপ্পৰ কিয় মাৰিব বে? আবে ফলোৱাৰ্ছ থাকিলে পপুলাৰ নকয়, মাৰ্কেটত তাৰ ডাইলগো চলিব লাগিব। জবৰদস্তি কৰি কাৰো পৰা য়েছ পোৱা নাযায়, তাৰ গাত লৰাৰ নিচিনা দমো থাকিব লাগিব। আবে মাৰ্কেটত কি কত শুনা নাই তোৰ ডাইলগ? হেই কুলি চৰাই নিজে বাঁহ সাজিব নাজানে বাবে আনৰ বাঁহত কুনি পাৰে। পুলক নিকাচৰৰ ডাইলগ ইমান ফেমাছ যে গাঁৱত বাচ্চা বাচ্চাই মাৰে। নাথাকালে নাথকালো হা? তাইক তাকত শুনা শুনা লাগছেচোন। দাদা পুলক নিকাচৰ আপুনি নেকি? পিছে কিমান দিন আৰু এনেদৰে মোক বচাই থাকিব? পঢ়ি লোৱাচোন আগত। নাম চাবা পিছল আছে। পিছে পিছে কিমান দিন এনেকে থাকিবা তুমি? উশাহ যেতিয়ালে আছে, উশাহ যেতিয়ালে আছে, উশাহ যেতিয়ালে আছে। প্ৰথমতে সকলোৱে তেনেকেই কয়, বিয়াখন যে পাতিবলৈ কৈ আছো সেইটো হ'লে নুশুনে। সাহস চোৱা মোৰ বুকুত, মৰম চোৱা মোৰ চকুত, আৰু সোনকালে চাবা ময়ে পিন্ধিম তোমাৰ দৰাৰ মুকুত। মোৰ ডাইলগ মাষ্টাৰটো যাওঁ মই। হ'ব দে যা, আৰু মাছ ভাজি পিনে অলপ দি পঠাবি। হ'ব দে। বাই। পুলক নিকাচৰ আপুনি নেকি? পিছে কি হ'ব লাগছে বে? আমি বিগ ফেন দাদা। 20 টকা দিছিলো তহঁতক। 20 টকা গেম জবত গেম খেলিলে কিমান টকা পায়? হা? চেলফি এটা দাদা। ঐ তইতো 40 টকা লৈছা। থাপ্পৰ মাৰিছিলি না? দাদা মোৰ লগত এটা চেল্ফি। नायक नहीं खलनायक।